আছোঁ এইটো গণেশ দেৱালয় আমি মাধৱৰ পৰা আহিলোঁ এবাৰ কেদাৰ আৰু কি আছিল কমলেশ্বৰ যাম কামেশ্বৰ যাম কমলেশ্বৰ আৰু কেদাৰ এতিয়া আছে আৰু গণেশ দেৱালয় টোটেল 5খন পঞ্চতীৰ্থ Hi friend, welcome to my channel Robin Sir. আজি আমি পৱন বনপদা লগতে মানস ময়ূৰ আকৰো আমি হাজো যাবলৈ ওলাইছোঁ এনেকৈ গ'লোঁ আৰু এতিয়া গৈ আছোঁ। Hey guys, welcome to Robin Sir. গৈ গৈ আমাৰ ডিমুৰ বজাৰ পালোঁ মঙলবাৰ আছিল মঙলবাৰে গৈছিলোঁ গ'লে এনেকৈ বজাৰ পৰে মঙলবাৰে আৰু শনিবাৰে বজাৰ পৰে আমাৰ ডিমুৰ হয় এই বজাৰখন ডিমু বজাৰত চব্জি তব্জিৰ দামটো বেছি নহয় ইমান এটা কম আছে আৰু বহুত ডাঙৰ আৰু বজাৰখন এফালে আজি বাৰু এতিয়া গৰম কাৰণে বেছি মাছ বনাই কিন্তু গৰম ঠাণ্ডা দিনবোৰ পথৰ সদায় ভৰ্তি তাৰমানে বেপাৰী মানুহ বহুত হয় এয়া আমি বৰফ আহি পালোঁ আৰু তেনেকৈ 2000 দি পেলাই মানে ভিতৰত বহুত শ্বৰ্টকাট ৰাস্তা সেইকাৰণে এফালেদি লৈ আহিছে আমাৰ বৰফ বহি পেলাই এখন পাহাৰ দেখিবলৈ ধুনীয়া আৰু এনেকৈ আমি হাজো পালোঁৱে আৰু ধুনীয়া পৰিৱেশ চাৰিওফালে সেউজীয়া পৰিৱেশ ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি গৈ আছোঁ বৰ্তমান খেতি পুখুৰী আছে নাৰিকল ধুনীয়া কিন্তু মানুহে খাদ্য লাভ নকৰে আমি ঘৰে অকণমান আৰু যোৱাৰ লেফ্ট চাইডে এটা ৰাস্তা আছে লেফ্ট চাইডৰ ৰাস্তাটোতে আমি সোমাব লাগিব বৰ্তমান আমি সোমাই গৈ আছোঁ এইটো দেখা হৈছে আৰু তাৰ ওপৰত মণিপুৰ কিন্তু মানুহ ভক্ত আহিছে মাধৱ মন্দিৰ আৰু যে শাওণ মাহৰ প্ৰথমটো আজি তাৰিখ 1 তাৰিখ লগতে আৰু এইফালে পাৰ্কিং এৰিয়া কৰিছে পাৰ্কিং আমি বাইকখন ৰাখি দিওঁ পাৰ্কিং আৰু পুখুৰীটো ধুনীয়া আহিছে সকলোৱে মানে ইয়াত হেৰি কৰে পুখুৰীটোত যাব লাগিব তাৰপিছত যে তাত দৰ্শন কৰিব লাগে মন্দিৰ পৰ্যায় আৰু ইয়াত আমি সকলোৱে যাই আছোঁ এবাৰ মানুহ গৈ আছোঁ পুখুৰীটোলৈ ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে কাছু আছে কাষলৈ আহে আৰু মানে কিবা আদা দিম বুলি তাৰমানে আহি যায় আৰু এইবোৰ চাওকচোন কিমান এটা মৰম লাগে ভাল লাগে দেখি পেলাই আহিলোঁ তাৰ পৰা ইয়াত আমি হেৰি লওঁ আৰু অকণমান ধূপ লৈছে আমি ধূপেই দিছোঁ আৰু বাকী সিহঁতে ভাত খাই গৈছে পৱন আৰু বনপদাই সেইকাৰণে তাৰমানে সিহঁতে বাকী নকৰে আৰু ধূপ ল'লোঁ গোটাই 4 পেকেট ল'লে ধূপ লৈ পেলাই গ'লোঁ আৰু মানে চিৰিবোৰ ইমান গৰম হৈছে ন ৰ'দ কৰি পেলাই পূৰা তাৰমানে পুৰিছে আৰু তাৰমানে ইয়াত ফটো উঠেতো এইটো চেল্ফি পইণ্ট ফটো পইণ্ট ইয়াত ফটো উঠে বেছিভাগে আহিলে গৈ আছোঁ আহিব পাৰে আপোনালোকেও আহিব আমাৰ হাজো মন্দিৰলৈ এতিয়া উঠি আছোঁ মন্দিৰৰ ওপৰত এফালে আছে প্ৰণৱদা বাকীটো আছে গীতাকটো জানেই আৰু পৰিচয় কৰি দিওঁ এইটোতো আছে চেলিব্ৰিটি পিছত দেখি আহি আছে বাকী এফালে দেখি যাওঁ ওপৰৰ ফালে গৈ আছোঁ প্ৰণৱদা কেনেকুৱা লাগছে কোৱা ভাল লাগছে ভাল হা ভাল লাগছে আগতে আহিছিলে না নাই আজি ফাৰ্ষ্ট টাইম ওলা আকৌ ভাল লাগিব বাকী আৰু চবৰে হেভেলমেণ্ট ধৰি গৈছে তাৰমানে গৰমত না উঠি পেলাই আৰু ভাগৰ লাগি গৈছে আৰু হয় ইয়াত এখন গণেশ দেৱালয় এইখনো হয় তাৰে পঞ্চতীৰ্থৰ এখন উল্লেখনীয় আছোঁ এইটো গণেশ দেৱালয়
আমি মাধৱৰ পৰা আহিলোঁ এবাৰ কেদাৰ আৰু কি আছিল কমলেশ্বৰ কমলেশ্বৰ যাম কামেশ্বৰ যাম কমলেশ্বৰ আৰু কেদাৰ এতিয়া আছে আৰু গণেশ দেৱালয় টোটেল 5খন পঞ্চতীৰ্থ ইয়াত আহিলোঁ আমি উঠি পাহাৰৰ ওপৰতে এখন আছে এখন কামেশ্বৰ হয় কামেশ্বৰ এখনহে ভগৱান শিৱৰে থাকে হয় হয় যেনে কামেশ্বৰ তীৰ্থস্থানে হয় ইয়াত ধুনীয়া পৰিৱেশটো চাৰো চাইড কি নিৰল আগৰ পৰিৱেশ কি ধুনীয়া সেউজীয়া বন গছ গছনি মানে চাৰো চাইডটো খুবেই ধুনীয়া লাগে আৰু ইয়াৰ বনবোৰ বহুত ধুনীয়া আমিতো ইয়াতে বহিছোঁ আমি তলতে বহিছোঁ এই চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ কামেশ্বৰ মন্দিৰ আৰু তাৰ পৰা এইটো আছে কি কয় তাৰ কাষতে হয় তলৰ ফালে এইটো হৈছে ভীমে পইতা খোৱা চৰিয়া ইয়াত ভীমে বোলে পইতা ভাত খাইছিল আৰু ইমান ডাঙৰ চাই লওক ইয়াতো ভিডিঅ' কৰিলোঁ এতিয়া আমি কেদাৰনাথলৈ গৈ আছোঁ কেদাৰ মন্দিৰলৈ এইটো অকণ পাহাৰৰ ওপৰত হয় এনেকৈ ধুনীয়া আৰু পাহাৰৰ কাষে ৰাস্তাৰে যায় গৈ থাকিব লাগে তাৰমানে ভাল লাগে তাৰমানে পাহাৰৰ ৰাস্তা এফালে চাৰো কাষে সেউজীয়া গছ গছনি বহুত ভাল পৰিৱেশ আৰু শান্ত আৰু পৰিৱেশটো আপোনালোকে আহিবচোন যোনে দেখা নাই আহি চাব তাৰ খুবেই ভাল মনটো বহুত ভাল লাগি যায় পবিত্ৰ লাগি যায় আমি আহি পালোঁ বৰ্তমান নহয় ক'ত আছে আপুনি ইয়াতে আমি পালোঁ কেদাৰ এতিয়া একদম মজা হা ভাল লাগছে না এইগিলা আহোমৰ বস্তু আমি এতিয়া কেদাৰৰ পৰা ডাইৰেক্ট কাষতে আছে পুৱামক্কা মুছলমান ধৰ্মৰ লোকসকলৰ বাবে খুবেই পবিত্ৰ স্থান সকলোৰে বাবে হয় ইয়াত জাতি ভেদ কোনো একো নাই সকলো জাতি মানুহে তাত যাব পাৰে এলাও আছে এনেকৈ গ'লোঁ আৰু পাহাৰটো সেইটো একেবাৰে টিলাত আছে একেবাৰে বহুত ওপৰত আছে বহুত যাব লাগে তলৰ পৰা আৰু কিন্তু ভাল লাগে বহুত ভাল লাগে পৰিৱেশটো ৰাস্তাবোৰ চাওকচোন আৰু তলৰ ফালে চাওক এইফালে কি ভাল লাগে পাহাৰ তলত সকলো বস্তু ইয়াত কেদাৰ দৰগাহ পালোঁ আৰু চালোঁ আৰু দৰগাহ বাকী আৰু বেলেগ ভিডিঅ' বনোৱা নাই ইয়াত ফটো উঠিছোঁ দুখনমান আপোনালোকে মোৰ চেনেলটো ৰঘু মিক্সি চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ